आसाम आयेननि आफादगिरि मानगोनां बिश्वजित दैमारि सार जों गोबां समावनो गोबां खामानि मावबोनायखौ नुबोबाय थादों आरो जि खामानिखौ मावो बे सारा साक्सेसफुल जाजोबो। सानसे समावबो जों दिल्लीफोर बायदियाव गोबां खोथा होसिख्राव बाथ्रा बुंबोनायखौ नुबोदों। बिनि उनाव जायफ्रा दिल्लीयाव सहैयो ना बै जायगायावहाय बै दैदेनगिरिफ्राबो बेफोरबायदि माब्लाबाबो जों बुंनायखौ नुवाखै। आरो बिनि उनावबो जेब्ला गाव आसाम आयेननि आफादगिरि जायो अब्लाना बिनि आसाम एसेम्ब्लियावहाय जेसेबां बर'नि लिडारफोर दं, जेसेबां आसामनि लिडारफोर दं, दैदेनगिरिफोर दं, बावहाय बर' रावजों लिरहोनाय मानायफ्राबो बे सारानो खालामनायखौ जों नुनो मोनदों। दा आरो जों मोनसे जायगायाव मोनसे जिनिसखौ एसे साननो गोनां जाबावदों बा नुदों बा आरो बिएलटिनि समावहाय जेसेबां केस उइथड्र खालामनाय बा माखासे खामानिफोरखौ मावनाय बे सारखौनो जों मोनथिगौ। बिनि उनाव आरोबाव दा गावनि समस्थियावहाय माखासे जाय स्ट्रक जानानै गोग्लैनानै थानाय, जायफ्रा दिनै केन्सार जादों, बेनिखौबो माखासे नैबे जिएमसि हस्पिटालावहाय नायजानायनि मोनसे खाबुखौ खालामनानै होदों। तो जों नायनानै लानि बिश्वजित दैमारि सारनि माखासे कयेकटा मोजां रावफोरखौ। মইতো নাজানো বিগত দিনৰ কথাটো, কিন্তু মই মোৰ দিনত মানে প্ৰায় তোমাৰ আমাৰ কিবা হৈ গ'ল, কি কয় ৪,০০০ৰ বেছি হৈ গ'ল। আমি পেচেণ্টবিলাকক ডাইৰেক্টলি চিফ মিনিষ্টাৰৰ পৰা অনুৰোধ কৰি তেওঁৰ যিটো আৰোগ্য নিধি সেইটোৰ পৰা আমাৰ বেমাৰীসকলক মানে সহায় কৰাটো এইবাৰ যিটো আমি কৰি আছোঁ প্ৰায় কি কয় ৮০০ৰ বেছি, ৮৫০ মান আমি এতিয়া একেবাৰতে চিএম ডাঙৰীয়াই আমাৰ যিমান এপ্লিকেশ্যন আছিলে এইটো অনুমোদন জনাই চেকটো পঠাইছে। আৰু এই চেকটো মানুহে যাতে চবে হাতে পায় তাৰ কাৰণে মই নিজে বিতৰণ কৰি দিছোঁ। নহ'লে কাৰোবাৰ ঘৰত পৰি থাকে, ক'ৰবাত অফিচত আহি পৰি থাকে, এইকাৰণে মই ডাইৰেক্টলি আহি পালি দি দিছোঁ। আৰু কাৰোবাৰ কেতিয়াবা ইমান মানে চেক ক'ৰবাত নামৰ গণ্ডগোল থাকে, মানে স্পেলিংবিলাক, এইবিলাককো সেইকাৰণে বুজাই দিব লাগে। নহ'লে তেওঁলোকে মানে এনে পেলাই থৈ থাকে যদি বেংকে তেওঁলোকৰ কিবাটো ৰিফিউজ কৰে। এইবিলাকো আমি কাৰেকশ্যন কৰি চব ঠিক কৰি দি আছোঁ। বাকী তাৰ বাদেও আমাৰ সমষ্টি এইটো নিজৰ মই মোৰ সমষ্টিৰ সুবিধাৰ কাৰণে মই জানো মানুহৰ প্ৰব্লেমবিলাক, আৰু তেওঁলোকে ডক্টৰৰ লগত কথা পাতিব নোৱাৰে, কিবা কিবি সমস্যা। মই জিএমচিত মোৰ সমষ্টিৰ পৰা গোটেইটো ব্যৱস্থাৰ কাৰণে মই মানুহ নিজক মানে কিবা কৰি নিয়োগ কৰি দি থৈ দিছোঁ। আমাৰ সমষ্টিৰ মানুহ মানে তাত গ'লে গোটেই ব্যৱস্থাটো কৰি দিয়ে আৰু চৰকাৰী যিখিনি সুযোগ সুবিধা সেইটো আমি কৰাই দি দিওঁ গোটেইটো আমাৰ সমষ্টিৰ ক্ষেত্ৰত। আৰু সেই কামবিলাকে কৰি আছোঁ, কাৰণ ইয়াৰ অত্যন্ত দৰকাৰ। আমাৰ পানেৰী সমষ্টিত বহুত কেঞ্চাৰ হৈছে, বহুত লিভাৰ কিডনি মানে পেচেণ্ট আছে, আৰু বহুত তেনেকুৱা প্ৰেছাৰ ষ্ট্ৰক এনেকুৱা ধৰণৰ বহুত বাঢ়ি গৈ আছে। সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, এৱাৰনেছো কৰি আছোঁ যে আমি কেনেকৈ সকাহ পাব পাৰোঁ। চৰকাৰৰ পৰা এতিয়া বীমা আঁচনি আছে, সেইবোৰ আমাৰ মানুহে নাজানে, সেইবোৰক কৰিবলৈ দি আছোঁ যে চবে বীমা আঁচনিটো কৰিব লাগে, যাতে বেমাৰ আজাৰ হ'লে 1 লাখ 2 লাখ টকা মানে তাত পাই যায়, তেতিয়া বহুত সহায় হয়। সেইটোৱে কৰি আছোঁ এতিয়া। লগে হৈ যাব, আৰু ইয়াৰ ভেলিডিটি অনলি 6 মাহ। 6 মাহৰ ভিতৰত হ'ব লাগিব। গতিকে বেংকত যেতিয়াই যাব তেতিয়াই পাব। কেতিয়াবা বেংকে কি কৰে, এট এ টাইম হয়তো এটা বেংকতে হয়তো 40টা 50টা বা 200টা হ'ব পাৰে, তেতিয়া এদিন দুদিন বেংকে ৰখিবলৈ কয়, বেলেগ তেওঁলোকৰ কাম থকাৰ কাৰণে। কিন্তু তেওঁলোকে পে'মেণ্ট পাবই মানে কিবাৰ ভিতৰত। আৰু তেওঁলোকৰ যে কিবা গণ্ডগোল থাকে, স্পেলিং মিষ্টেক কিবা কিবি, সেইটো আমি আকৌ লৈ যাই পেলাই CMৰ অফিচৰ পৰা আকৌ ঠিক কৰি আমি আনি দি দিওঁ। এই গোটেই দায়িত্ব আমাৰ তাৰমানে।